এখানে রাতের আন্ধাৰত এই বিশাল পৃথিৱীৰ নিৰ্জনতা নিশ্চয় তুমি যোগহত। আজিৰ এই গাম্ভীৰ্যপূৰ্ণ সভাৰ বিশিষ্ট অতিথিসকল, কবি সাহিত্যিকসকল আৰু সন্মানীয় ৰাইজ আৰু মোৰ দেউতা বহু দূৰৰ পৰা আহি উপস্থিত হৈছে। সকলোকে মোৰ দেউতাক সকলোকে এটাই সালাম জনাবলৈ অনুৰোধ জনাইছো। মাজতে অলপ ৰখি লওঁ। মুকলিটো কৰা দি দিয়া। আব্দুল ৰহিমৰ আহমেদৰ পিতৃ আমাৰ মাজতে উপস্থিত আছে, গতিকে তেখেতক এখন কোৰাণ গামোচাৰে সম্ভাষণ জনাইছে আমাৰ আজি। ধন্যবাদ। পৰম কৰুণাময় দয়ালু মোৰ স্ৰষ্টাৰ নামত আৰম্ভ কৰিলোঁ। জীৱনৰ সত্য বিচাৰি বেছিভাগ সময় চিন্তা জগতত বিচৰণ কৰিয়েই মই বহুত ভাল পাওঁ আৰু সেইবোৰকেই কবিতা ৰূপত উপস্থাপন কৰিবলৈ যত্ন কৰোঁ। সেয়ে কওঁ, কাব্যিকতা নহয় কেৱল কলমৰ কল্পনা, বাস্তৱতা বিপ্লৱৰ ই বৰবাটৰ আল্পনা। সেয়ে মোৰ প্ৰিয় শ্ৰদ্ধাৰ প্ৰয়াত ৰাষ্ট্ৰপতি ডক্টৰ কালাম ছাৰৰ নিম্নোক্ত কবিতা ফাঁকিয়ে মোক বাৰুকৈয়ে আপ্লুত কৰে। জ্ঞানৰ বন্তি জ্বলাই ৰাখিম হে ভাৰতীয় যুৱক, জ্ঞান বিজ্ঞান আৰু মানৱতাৰ পূজাৰী। সংকীৰ্ণ আৰু তুচ্ছ লক্ষ্য এক অপৰাধ, মোৰ স্বপ্ন মহান, মই শ্ৰম কৰিম। ছাৰৰ কবিতাটিৰ এই কিয়দাংশ কথাফাঁকিয়ে শিক্ষা, সপোন আৰু জীৱনৰ মহত্বক স্বচ্ছতাৰে ব্যাখ্যা কৰিছে। সেয়ে কবিতাও সমাজৰ আভ্যন্তৰীণ বিকাশৰ এক আলোকযাত্ৰা, যাৰ বাবে কাজী নজৰুল ইছলাম, শেক্সপিয়াৰ, শেলী প্ৰধান, শেখ সাদী, ৰবীন্দ্ৰনাথ ঠাকুৰ, জিঅফ্ৰে চচাক, মিৰ্জা গালিব, ভাৰ্জিল, হোমাৰ, গুয়েথে, ডান্তে, তুলসীদাস, কালিদাস আদি প্ৰখ্যাত কবিসকলে কাব্যিক ৰসেৰে মানৱ সমাজক প্ৰতিনিধিত্ব কৰি আহিছে। কাৰণ কবিতা বিশ্ব ভ্ৰাতৃত্ববোধ আৰু মহাসত্যক বাস্তৱায়নৰ এক শব্দহীন অস্ত্ৰ, ক'ব নোৱাৰা, বুজাব নোৱাৰা বহু কথা সাৱলীলভাৱে প্ৰকাশ কৰাৰ এক শক্তিশালী জ্ঞানদীপ্ত মাধ্যম, যিয়ে মানুহৰ অন্তৰাত্মাক চুই যায় আৰু বাট দেখুৱায়। কবিতা মোৰ আপোন ছায়া, মোৰ আধ্যাত্মিক মহাকাশৰ এটি এটি উজ্জ্বল নক্ষত্ৰ। জীৱনৰ নিৰন্তৰ সংগ্ৰামত মুখামুখি হোৱা বহুতো ধুমুহাক প্ৰত্যাহ্বানৰ এক আশাব্যঞ্জক শক্তি, ভাগৰুৱা মনৰ আশ্ৰয় আৰু যাত্ৰাপথৰ জ্ঞানবন্দী, জীয়াই থকাৰ প্ৰেৰণা, যি মোৰ জীৱনৰো এটি জীৱন। ব্যস্ততাৰে বিজড়িত কণ্টকময় পৃথিৱীত কাব্যিক বিজ্ঞানতাই মোক উৎসাহিত কৰি জীৱনৰ বাট প্ৰশস্ত কৰে। এটি আৱেগিক আত্মাৰ কবিতাৰ আমেজেই শেষ আশা আৰু শান্তিৰ একমাত্ৰ এনাজৰী, আৰু এয়া বৰ সুন্দৰময়। কাৰণ সততা, একতা আৰু মানৱতাক সমাজক উপস্থাপনৰো এক অতুলনীয় কলা হ'ল কাব্যিকতা, যিয়ে সামাজিক উৎকৰ্ষ সাধনত এক নীৰৱ ভূমিকা পালন কৰে। কবিতাবোৰত কাব্যপ্ৰেমিকসকলে এক অনন্য ৰসৰ সোৱাদ পাব বুলি মোৰ ধাৰণা। বিশেষকৈ জীৱনৰ সত্য অৱলোকন, উদ্দেশ্য, আধ্যাত্মিকতা, মানৱতা, নৈতিকতা, সামাজিকতা আৰু শিক্ষাক সাঙুৰি লৈ নিখুঁতভাৱে উপস্থাপনৰ চেষ্টা কৰিছোঁ। সমস্যা আৰু সমাধান দুয়োটা দিশতেই মোৰ ক্ষুদ্ৰ অনুভূতিৰে কবিতাবোৰত কলম বোলাইছোঁ। মোৰ এই প্ৰচেষ্টাই যদি পাঠক সমাজক সামান্য উপলব্ধিৰ সঞ্চাৰ কৰে, তেন্তে মোৰ শ্ৰম সাৰ্থক হ'ব আৰু প্ৰেৰণা পাম। লগতে প্ৰজ্ঞাময় কাব্যগ্ৰন্থখন সকলোৱে আন্তৰিকতাৰে আদৰি লোৱাৰ কামনা কৰিলোঁ আৰু পৃথিৱীৰ সকলো কাব্যপ্ৰেমিকলৈ মোৰ হৃদয়ৰ অসীম শ্ৰদ্ধা ও উদ্দীপনা থাকিল। জীৱনৰ অচিনাকি বাটত হঠাৎ সান্নিধ্য পোৱা মোৰ সুহৃদ এনে ৰবুল মিৰ্জাই বিভিন্ন কাকত আলোচনীত প্ৰকাশিত কবিতাবোৰ চাই এটি কিতাপ আকাৰত একত্ৰিত কৰাৰ সুপৰামৰ্শ দিয়ে। এই কাব্যগ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত তেখেতৰ অক্লান্ত প্ৰচেষ্টাৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে মোৰ পিতৃ মাতৃ, সমনীয়া আৰু চাহ পাব্লিকেশ্যনৰ সকলো কৰ্মকৰ্তাৰ আন্তৰিক অৱদানৰ বাবে অশেষ ধন্যবাদ জনালোঁ। সদশেষত গ্ৰন্থখনত অজানিতে ৰৈ যোৱা ভুলৰ বাবে মই ক্ষমা প্ৰাৰ্থী হৈ ৰ'লোঁ। এই জগতে মোৰ প্ৰজ্ঞাময় নামৰ এটি কবিতা মই আবৃত্তি কৰি শুনাই দিছোঁ।
প্ৰজ্ঞাময়। আনন্দত কিয় উত্ৰাৱল হোৱা, দুখত কিয় ভাগি যোৱা, ছবিতো এদিন অতীত হ'ব, সময়ৰ গতিত বিলীন হ'ব, ধৈৰ্যৰে জীৱনটো সুন্দৰ কৰা। অধিক বিচাৰি কিয় হাবাথুৰি খোৱা, বিপদত কিয় নিৰাশ হোৱা, জীৱনৰ দৰেই জীৱনটো বব, কিছু এৰিব কিছু ধৰিব, ত্যাগেৰে জীৱনটো উপভোগ কৰা। ক্ষমতাত কিয় নিয়ন্ত্ৰণ হেৰুৱা, পৰাজয়ত কিয় কষ্ট পোৱা, প্ৰকৃতিয়ে কামেৰে পৰীক্ষা ল'ব, নিয়তিৰ ন্যায় হ'ব, স্ৰষ্টাৰ ভৰসাৰে নৌকাৰ পথাদাৰ। লগতে সকলোকে মই ধন্যবাদ জনাই, অন্তৰত ধন্যবাদ জনাই সামৰণি মাৰিছোঁ। মোৰ কবিতা পুথিখন আপোনালোকে আঁকোৱালি ল'লে মোৰ প্ৰেৰণা পাম। আৰু মই এটি অনুৰোধ কৰিছোঁ মোৰ উন্মোচকগৰাকীক, যিহেতু তেখেতে মোৰ কবিতা পুথিটো উন্মোচন কৰিছে, মই কানি অনুৰোধ জনাইছোঁ শ্বেখ কেৰামত আলী শ্বেখ ছাৰক মোৰ কবিতাৰ পুথিৰ পৰা যিকোনো এটি কবিতা তেখেতৰ ভাল লগা এটি কবিতা আবৃত্তি কৰিবলৈ মই অনুৰোধ জনাইছোঁ। মোৰ অলপ ভাল লাগিব, তো ছাৰ আহিলে মই অলপ ভাল পাম।